नमस्कार दोस्तों 20 जुलाई 1969 চনত এপ'ল 11 মিশন লুনাৰ মডিউল চন্দ্ৰত অৱতৰণ কৰে মানে চন্দ্ৰত নামে আৰু সেই মানে মিশনটোত দুজন বিজ্ঞানীয়ে অংশগ্ৰহণ কৰিছিল নীল আৰ্মষ্ট্ৰং আৰু বাজ এলড্ৰিন আৰু লুনাৰ মডিউলটো যেতিয়া চন্দ্ৰত মানে অৱতৰণ কৰলাক বা নামলাক তেতিয়া নীল আৰ্মষ্ট্ৰঙে দুৱাৰখন খুলবা চেষ্টা কৰলাক চন্দ্ৰত নামবাক লগিন আৰু যিখান মানে তাৰে দুৱাৰ বা দৰ্জা সেইখান খোলাটো ইমান সহজ নাছিল কঠিন আছিল বহুত আৰু দৰ্জাখান মানে দুৱাৰখান খোলাৰ কঠিন হৈছে কি উচ্চ চাপৰ কাৰণে এটো খোলাটো কষ্ট হৈছিল কিন্তু নীল আৰ্মষ্ট্ৰঙে কষ্ট কৰি যুঁজি সফলতাৰে দৰ্জাখান খুলি পেলালে তাৰ পিছত গধুৰ স্পেস সুট মানে কি তাতে যেতিয়া নামবা লাগিলে এটা কিবা বগা কালাৰৰ বহুত ডাঙৰ এনেকে হেই থাকে না স্পেস সুট হেতু পিন্ধি কিনে চন্দ্ৰত নামবাক লাগি চেষ্টা কৰলা আৰু যিখন দুৱাৰ সেইখান জয়দি অলব মানে সেইখান ইমান ডাঙৰ নাছিল কাৰণ আৰু সেই ভুলতে ওপৰত এটা খুন্দা লাগি কিনে খুন্দা লাগি কিনে এটা কিবা সৰু লুনাৰ মডিউল এটা টুকুৰা ভাঙি কিনে চিটকি পৰি গেল যিটো লুনাৰ মডিউলৰ এটা টুকুৰা ভাঙি পৰলাক সেই বস্তুটো নীল আৰ্মষ্ট্ৰঙে বা বাজ এলড্ৰিনে গম নাপালাক কাৰণ তাতে কোনো শব্দৰ হেই নাছিল যেটো চন্দ্ৰত শব্দৰ মানে গম নাপায় তো তাতে গম নাপালাক আৰু সিহঁতে নামি গেল চন্দ্ৰক লগিন গম নাপাই কিনে চন্দ্ৰত নামি ইলাক আৰু চন্দ্ৰত ভৰি দিলাক আৰু পৃথিৱীৰ মানে চন্দ্ৰত ভৰি দিয়া প্ৰথমজন ব্যক্তি হৈ পৰিল নীল আৰ্মষ্ট্ৰং যি আজি সকলোৱে চিনি পায় নীল আৰ্মষ্ট্ৰং চন্দ্ৰত প্ৰথম ভৰি দিয়া ব্যক্তি হিচাপে আৰু নীল আৰ্মষ্ট্ৰঙৰ পাছে পাছে বাজ এলড্ৰিনো ওলাই গ'ল চন্দ্ৰপৃষ্ঠত কিছু বস্তু সংগ্ৰহ কৰবা নামি গ'ল আৰু কিন্তু আসলতে যিটো সিহঁতে চন্দ্ৰত নীল আৰ্মষ্ট্ৰং বা বাজ এলড্ৰিনে চন্দ্ৰত যিটো গেল সেইটো সঁচা আছিল নেকি চন্দ্ৰত যাব পাৰে নেকি এইটো সঁচা আছিল আজি 50 বছৰতকৈ অধিক সময়ৰ পাছত বহু মানুহে চন্দ্ৰত যি গেছিল সেইটো মানে বিশ্বাস কৰবা অস্বীকাৰ কৰে কাৰণ 50 বছৰতকৈ অধিক সময় 1969 চনতে 20 জুলাইত মানে ইমান আগতে মানে আমি এতিয়াও এইবিলাক কথা ভাববা নোৱাৰো আৰু টাউন সেই সময়তে সেই টেকনলজিৰ মাথা মাৰছি আমি আৰু কিমান পাছ পৰে আকৌ কিছু মানে দাবী কৰলাক যে এই যিটো এপ'ল 11 মিশন আছিল হেতু আমেৰিকাই পৃথিৱীতে চিত্ৰগ্ৰহণ কৰিছিল মানে কেনেকৈ গ্ৰীণ স্ক্ৰীনত যিটো কৰবা পাৰি গ্ৰীণ স্ক্ৰীনত এটো মানে চন্দ্ৰৰ পৃষ্ঠটো লাগাই দিছি তাৰে ওপৰত বিজ্ঞানীটো নামি আহিছি আমেৰিকাৰ পতাকাখন পুতছি এটো মানে বহুতে এনেকেও দাবী কৰলাক যে সেই এটো মিছা এনেকেও দাবী কৰলাক ইয়াৰ সত্যতা কি আহকচোন আজি ভিডিঅ'টোৰ জৰিয়তে অলপ ইয়াৰ সত্যতা ইয়াৰ আঁৰৰ সত্যতা অলপ জানিবলৈ চেষ্টা কৰোঁ আপুনি জানিলে আচৰিত হ'ব এপ'ল 11 মিশন মানে যিটো পৰিকল্পনা কৰা হৈছিল ইয়াৰ আঁৰত আছিল এখন যুদ্ধ শীতল যুদ্ধ আৰু এই যুদ্ধ হৈছিল আমেৰিকা আৰু সোভিয়েট দেশৰ মাজত আৰু সেই সময়তে দুয়োখন দেশে আমেৰিকা আৰু সোভিয়েটে মানে এই যিটো মহাকাশ দৌৰত একদম ভয়ানকভাৱে লিপ্ত হৈ গৈছিল মানে কিবা নহয় কিবা এটা কৰবা 1957 চনত সোভিয়েট ইউনিয়নে প্ৰথম দেশ হিচাপে পৰিগণিত হয় প্ৰথম কৃত্ৰিম উপগ্ৰহ মানে তৈয়াৰ কৰিবলৈ মানে প্ৰথম কৃত্ৰিম উপগ্ৰহ তেওঁলোকে তৈয়াৰ কৰি প্ৰথম দেশ হিচাপে পৰিগণিত হয় মানে হ'ল আৰু এই উপগ্ৰহটোৰ নাম আছিল স্পুটনিক প্ৰথম উপগ্ৰহ যেহেতু কল্লাক মানে সোভিয়েট ইউনিয়নে তো আমেৰিকাৰ চৰকাৰে স্তম্ভিত হৈ গ'ল আমিও কিবা নহয় কিবা এটা কৰবা লাগে 1958 চনত তেওঁলোকৰ যিটো সোভিয়েট ইউনিয়নৰ উপগ্ৰহটো আছিল সেইটো আমেৰিকাই উৎক্ষেপণ কৰে কিন্তু 3 বছৰ পিছত 1961 চনতে সোভিয়েট মহাকাশচাৰী ইউৰি গাগিন মহাকাশলৈ যোৱা সৰ্বপ্ৰথম ব্যক্তি সোভিয়েটৰ যেহেতু সোভিয়েটে আকৌ এবাৰ মহাকাশলৈ পঠালে প্ৰথম ব্যক্তি হিচাপে পঠালে তো আমেৰিকাক আকৌ এবাৰ সোভিয়েটে পৰাস্ত কৰিলে এনেকৈ আমেৰিকা চৰকাৰে চিন্তা কৰি পৰৱৰ্তী কালত এইটোৱে ডাঙৰ পদক্ষেপ হ'ব যে চন্দ্ৰলৈ মানুহ পঠিওৱা মানে বহু চিন্তা কৰি আমেৰিকাৰ প্ৰেছিডেণ্টে এনেকৈ কিছুমানক দায়িত্ব দিলে তাৰপিছত বহুতে চিন্তা কৰিলে কি হ'ব তো চন্দ্ৰক মানুহ পঠিওৱাটোৱে হ'ব ডাঙৰ পদক্ষেপ আমেৰিকাৰ প্ৰেছিডেণ্টে প্ৰতিশ্ৰুতি দিলে যে মানে চন্দ্ৰলৈ মানুহ পঠিয়াব আৰু ভালদৰে তেওঁক মানে যাক পঠিয়াব একদম ভালকে মানে আনিব ঘূৰাই আনিব আৰু আমেৰিকাৰ চৰকাৰে প্ৰতিশ্ৰুতি দিলে বহু মানুহে এই কথাটো বিশ্বাস কৰিব পৰা নাছিল বিশ্বাস কৰবা টান হ'ব কাৰণ মানে 1969 চনতে চন্দ্ৰত মানুহ যোৱা কথাটো মানে কিমান এটা মানে জটিল কথা চন্দ্ৰত মানুহ যোৱা আমি জানি আজিকালি অসমখনে পাৰ হৈ নাই
1961 চনত না স্মাৰ্টফোন আছিল না ইণ্টাৰনেট আছিল না GPS-ৰ কোনোবা কিবা টেকন'লজি আছিল কম্পিউটাৰো বহুত পুৰণি আছিল আৰু সেই সময়তে আমেৰিকাৰ প্ৰেচিডেণ্টে প্ৰতিশ্ৰুতি দিছিল ভাবি চাওক কেনেকুৱা এটা মানে কি চন্দ্ৰত মানুহ আৰু ইয়াৰ বাবে অহা 5 বছৰত মানে এই কাৰ্যসূচীত চন্দ্ৰত মানুহ যোৱাৰ কাৰ্যসূচীত অহা 5 বছৰত 7 পৰা 9 বিলিয়ন ডলাৰ তেওঁ এই কাৰ্যসূচীত আগবঢ়াইছিল আমাৰ ইণ্ডিয়ান ৰুপিজত যদি $1 মোটামুটি 82 পৰা 84 টকাৰ ভিতৰত হ'ব পাৰে নাজানো মই ভালকৈ গুগলত মাৰি চাব লাগিব আৰু মাত্ৰ কেইমাহমান পিছতে ইয়াৰ পৰীক্ষা আৰম্ভ কৰিলাক সাইণ্টিষ্টবিলাকে বিজ্ঞানীবিলাকে মানে যাব লাগে প্ৰথমতে তেওঁলোকে ৰকেটবোৰ পৰীক্ষা কৰা আৰম্ভ কৰিলে যিবোৰ পৃথিৱী এৰি যাব মানে চিধাই ওপৰত আগে পঠাব লাগিব না পঠাব লাগিব তো সেইবিলাক আগতে পৰীক্ষা কৰা আৰম্ভ কৰি দিলে তাৰপিছত কমাউণ্ট মডিউলবোৰৰ হিট চিল্ড পৰীক্ষা কৰা হ'ল মানে এই গৰম পৰীক্ষা কৰা মানে কিমান তাপ সেই টিকচি থাকিব পাৰিব কিমান তাপত থাকিব পাৰিব সেইটো পৰীক্ষা কৰলাক 1963 পৰা 1967ৰ ভিতৰত মানৱবিহীন বহুত পৰীক্ষা কৰা হ'ল মানে মানুহ নাযোৱাকৈ এনেই পৰীক্ষা কৰলাক 1967 চনৰ ফেব্ৰুৱাৰী মাহত প্ৰথম মানুহ যাব পৰাকৈ ব্যৱস্থা কৰলাক মানে মানুহ যাব পৰাকৈ তেওঁ চিন্তা হ'ল চিন্তাটোতো আগতে কৰিছে মানুহ যাব পৰাকৈ মানে কেনেকৈ কৰিব লাগিব সেইটো আৰম্ভ কৰলাক 1967 চনৰ 27 জানুৱাৰীতে মানে পৃথিৱীত পৰীক্ষা কৰোঁতে সেই কেবিনত পৰীক্ষা কৰাইছিল তাতে জুই লাগি গ'ল আৰু তাতে জুনি আছিল মানে আৰু জুনি মানে ৰেডি হৈছিল মহাকাশক যাবৰ কাৰণে তাহোন সেই কেবিনতে মানে জুইত মৃত্যুমুখত পৰিল এই যিটো মানে ইমান বিজ্ঞানী তিনিজন মৰি গ'ল সেই পৰীক্ষা কৰোঁতে কিন্তু তথাপিও নাচাই সাহস হেৰে পেলোৱা নাছিল মানে বৰঞ্চ নাচাই অধিক চেষ্টা কৰলাক মানে যাবাই লাগিব যেনকৈ নহওক মানে ইয়াতে এটা মই এক্সাম্পল দিওঁ যেনেকৈ আমি যেতিয়া এখন গেম খেলোঁ মই ফ্ৰী ফায়াৰৰ কথা দিওঁ আমি ফ্ৰী ফায়াৰ যেতিয়া খেলা খেলোঁ যেতিয়া আমি হাৰোঁ এনিমি আমাক যেতিয়া মাৰে তেতিয়া আমি ভাবোঁ যে নেক্সট খেলাটো এনেকৈ জিংকে নহওক জিকবাই লাগিব আমি তো মই এটা কথা কওঁ যেনেকৈ নাচাই চেষ্টা কৰলাক আমিও আমাৰ জীৱনত মানে কিবা আমি জীৱনত যদি কেতিয়াবা আমি ছাকচেছফুল হ'ব নোৱাৰোঁ কিবা এটা কামত আমিতো এনেও জীৱনত আমাৰ সেই হৈয়ে থাকে তো মই ভাবোঁ যে আমি জীৱনত জিংকে নহওক সেই গেমটোত দৰে আমি আকৌ ট্ৰাই কৰিব লাগে যিমানবাৰ পাৰি সিমানবাৰ যেনেকৈ আমি গেমত ট্ৰাই কৰি থাকোঁ সেনেকৈ কৰি থাকিব লাগে পাৰা পৰ্যায়ত এৰি দিব নালাগে যেনেকৈ নাচাই কৰিছে যেনেকৈ আমি ফ্ৰী ফায়াৰ গেমত কৰোঁ ফ্ৰী ফায়াৰ বুলি নহয় এইটো এক্সাম্পল দিলোঁ যি আমি গেমতে হওক বিশেষকৈ আমি গেমবিলাকত আমিয়ে এৰি নিদিওঁ কিন্তু আমাৰ জীৱনটোত যদি কেতিয়াবা কিবা এটা হয় না আমি ডাইৰেক্ট বাদ দি দিওঁ আৰু এপ'ল' 4 এপ'ল' 5 আৰু এপ'ল' 6 আছিল মানৱবিহীন 3টা মিছন 1968ৰ অক্টোবৰ মাহত এপ'ল' 7 মিছন আৰম্ভ কৰা হয় আৰু এই 7 মিছনটোত মানে অভিযানটোত আকৌ এবাৰ তেখেতসকলে মানে যিমান পাৰে সিমান চেষ্টা কৰে অৱশেষত 1969 চনত 26 জুলাইত এপ'ল' 11 মিছন আৰম্ভ কৰা হয় যিখন মানে কৈ আছোঁ বাকীখিনি এই অভিযানৰ 3জন অংশ আছিল মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং কমাণ্ড মডিউলৰ পাইলট মাইকেল কলিন্স এই 3টা নাম ইতিহাসৰ পৃষ্ঠত লিপিবদ্ধ হৈ আছে আৰু থাকিব এই 3জনক আজি গোটেই চিনি পায় যিহেতু চন্দ্ৰত যোৱা প্ৰথম ব্যক্তি সকলোৱে চিনি পায় এওঁলোকক নীল আৰ্মষ্ট্ৰঙে নিয়ন্ত্ৰণৰ দায়িত্ব লৈছিল তেওঁ লক্ষ্য কৰিলে যে লুনাৰ মডিউলটো এনেকুৱা এটা ঠাইত অৱতৰণ কৰিবলৈ ওলাইছে য'ত বিশাল শিলবোৰ ইফালে সিফালে বিয়পি আছিল মানে সেইকাৰণে যাতে লেণ্ড কৰিব পৰা নাছিল আৰু তেতিয়া লেণ্ডিঙৰ স্পট সলনি কৰা হৈছিল যিহেতু বহুত ডাঙৰ বিশাল শিল আছিল ন আৰু তেওঁলোকে পূৰ্বৰ নিৰ্ধাৰিত অৱতৰণৰ স্থান সলনি কৰি 4 মাইল দূৰত অৱতৰণ কৰিবলৈ সিদ্ধান্ত ল'লে নিশা 8:16 বজাত বাজ এলড্ৰিনে ইন্ধনৰ সূচকটো চাব গ'ল মানে কিমান ইন্ধন বাকী আছে অনলি 5% ইন্ধন বাকী আছিল মাত্ৰ 5% ইন্ধনৰ মাত্ৰা কম হোৱা দেখি মিছন কণ্ট্ৰলে কাউণ্টডাউন আৰম্ভ কৰিলে এই কাউণ্টডাউনৰ 30 ছেকেণ্ড সময় বাকী থকাত পৃথিৱীলৈ নীল আৰ্মষ্ট্ৰঙে মানে ৰেডিঅ' বাৰ্তা প্ৰেৰণ কৰিছিল যেতিয়া চন্দ্ৰৰ পৃষ্ঠত ভৰি দিলে আৰু সেই সময়খিনিতে 65 কৰোৰ মানুহে লাইভ টেলিভিছনত চাই আছিল 65 নীল আৰ্মষ্ট্ৰঙৰ পাছে বাজ এলড্ৰিনৰো ওলাই গ'ল চন্দ্ৰটো চাবাকলৈ ওলাই গ'ল যদি সেই সময়ত মই থাকলো হৈছিলে নীল আৰ্মষ্ট্ৰঙৰ পিছে ধৰক মই যাই আছোঁ সাহস নাই
আৰু সিহঁতে পৰৱৰ্তী 2 ঘণ্টা 30 মিনিটত চন্দ্ৰপৃষ্ঠত নামি কিনে ধূলি চন্দ্ৰৰ ধূলি শিলৰ নমুনা এইবোৰ সংগ্ৰহ কৰিলে ফটো তুলিলে মানে বিভিন্ন কিছুমান লাগতিয়াল বস্তু সংগ্ৰহ কৰিলে যদিও এইটো সত্য যে শীতল যুদ্ধ চন্দ্ৰ অৱতৰণৰ এই এক ডাঙৰ কাৰণ আছিল যদি আমেৰিকা আৰু সোভিয়েটৰ মাজত যুদ্ধ শীতল যুদ্ধ মানে মাৰামাৰি নহয় আৰু শীতল যুদ্ধ তাহোন এইটো কৰিছে আমিওতো কৰিব লাগে যদি এইটো নকৰলা হয় চন্দ্ৰ অৱতৰণৰ হয়তো কোনেও চিন্তাটো নকৰলা হয় তো আমেৰিকাই বহুত মাথা মাৰি এইটো কৰলাক চন্দ্ৰত নীল আৰ্মষ্ট্ৰং বাজ এলড্ৰিন গেল আৰু এনেকৈ যাই কিনে সিহঁতে বহুত বস্তু সংগ্ৰহ কৰিলে তো আৰু এইটো সত্য তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই এইখিনি আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকে শেষত এটা কথা কওঁ তো কিবা ভুল হ'ব পাৰে ক্ষমা কৰি দিব আৰু মোৰ চেনেলটোত যদি এনেকুৱা টপিকবোৰৰ ওপৰত ভিডিঅ' লাগে ছাবস্ক্ৰাইব কৰি থৈ দিব মই নতুন ভিডিঅ'ৰ আপডেটছ দি থাকিম ভাল ভিডিঅ' তো ধন্যবাদ আজিৰ কাৰণে এইখিনিয়ে